শিক্ষক কবি নীলিম কুমাৰ। সকলো শিক্ষকেই মন্দিৰত বাস কৰে। সকলো শিক্ষকেই ছাত্ৰক আঙুলিত ধৰি পাৰ কৰাই ৰাস্তা আৰু দোকমোকালিত ঘণ্টা বজায়। অ আ শিকায়, ক খ শিকায়, মুখস্থ কৰাই নেওতা, শ্ৰুতলিপি দিয়ে, শুদ্ধ কৰাই বানান, যাতে আমি ভুল নকৰোঁ, শুদ্ধকৈ লিখিবলৈ আমাৰ নাম আৰু শুদ্ধকৈ মাৰিবলৈ চহী, হাজিৰা বহীত নতুবা চুক্তিপত্ৰত। তেওঁৱেই শিকায় আমাক একৰ লগত এক যোগ দিলে ২, ২ৰ পৰা ২ বিয়োগ দিলে ০। তেওঁৱেই শিকায় আমাক শূন্যৰ কি অসীম মূল্য, শূন্যৰ কি নিদাৰুণ হাহাকাৰ। তেওঁৱেই শিকায় আমাক গোটেই জীৱন যোগ বিয়োগ কৰিবলৈ, শূন্য হোৱাৰ পৰা বাচিবলৈ। সেই শিক্ষকেই শিকায় আমাক ভূগোলৰ ক্লাছত মেপ আঁকিবলৈ, একা বেকা মেপৰ পৰা দেশখন বচাবলৈ। বুৰঞ্জীৰ ক্লাছত তেওঁৱেই শিকায় পুৰণিৰ লগত যোগ দিবলৈ বৰ্তমান, বৰ্তমানৰ লগত যোগ দিবলৈ ভৱিষ্যত। তেওঁৱেই ৰচনাত ৰচনা কৰিবলৈ শিকায় জীৱনৰ লক্ষ্য, পৰীক্ষা বহীত নম্বৰ পাবলৈ নহয়, স্থিৰ কৰিবলৈ ভৱিষ্যতৰ সপোন। সেয়ে শিক্ষক দেখিলে সকলো ছাত্ৰই চাইকেলৰ পৰা নামে। যিদৰে মন্দিৰ দেখিলে সকলো মানুহৰ মূৰবোৰ হাঁউলি আহে।